নমস্কাৰ সকলোকে। বহুদিন হ'ল ভিডিঅ' দিয়া হোৱা নাই। আজি ভাবিলোঁ এটা ভিডিঅ' দিওঁ। আৰু বিয়াৰ বতৰ নহয় জানো, বহাগ মানেই বিয়া। এইফালে আছিলে আজি মোৰ লগৰ ছোৱালী দীপশিখাৰ বিয়া। আৰু বিয়া বুলি ভিডিঅ' এটা কৰিছোঁ, কাৰণ স্মৃতি হিচাপে থাকি যাব দিয়কচোন। তাই পিছে মোৰ বিয়াত যাব নোৱাৰিলে। মোৰ বিয়াৰ দিনাখন তাই আছিলে আঙুঠি পিন্ধোৱা। আৰু সঁচাকৈ দেই, ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া এখন ঘৰ এৰি আন এখন ঘৰলৈ যাবই লাগিব। আৰু বাকী যি কি নহওক, তোমালৈ যুগ্ম জীৱনৰ বহুত শুভেচ্ছা জনালোঁ। তোমালোক দুয়ো সদায় সুখী হোৱা। আৰু এইফালে আহিলোঁ এতিয়া খানা খাবলৈ বুলি। আৰু বিয়া বুলি ক'লে খানাটো মেইন নহয় জানো। বিয়াত পিছে মাছ মাংস দুয়োটা আছিলে। মই পিছে মাছটোহে খালোঁ। আৰু মাংসটো খাই দিলে আজিকালি মোৰ গেছে ধৰে, সেয়েহে মাছটো খালোঁ। আৰু বাকী যি কি নহওক, গেছ চেছ মাৰোঁ বুলি বিয়া বুলি ক'লে খাবই লাগিব। আৰু এয়া মই যাবলৈ ওলালোঁ, সিহঁতি দুজনীয়ে মোক আগবঢ়াই থৈ যাবলৈ আহিছে। আৰু বিয়াত পিছে ৰখাইছিলে দৰা অহালৈকে, কিন্তু থাকিব নোৱাৰিলোঁ। ময়ো এতিয়া বিয়া পাতিলোঁ নহয় জানো, মোৰো এখন সংসাৰ আছে, ঘৰ আছে। আৰু আজিলৈ পিছে বাই বাই। পুনৰ নতুন ভিডিঅ'ত লগ পাম সকলোকে, বাই।